নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভাল। আৰু আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিন হ'ল ভাল কণ্টেণ্টৰ ভিডিঅ' দিব পৰা নাই। সকলোৱে গম পায় মিনি লকডাউন হৈছে, যদি পিছৰ পৰাই লকডাউন খোল খায় হয়তো আপোনালোকক ভাল AK-47 নিচিনা গুলি ভিডিঅ' আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। আৰু আজি গৈ আছোঁ, মানে আমাৰ শ্বুটিং হৈ আছে বৰ্তমান, চুটি ছবিৰ বহুত দিন হ'ল শ্বুটিং হৈ থাকে, কিন্তু আজিলৈকে মই ব্লগত দেখুওৱা নাই। কিন্তু আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মানে আমাৰ কেমেৰা আঁৰৰ কিছুমান জমনি, কিছুমান ফাটলামি আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কিছুমান সুন্দৰ পৰিৱেশো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলটো ভাল নালাগে, প্লিজ আনছাবস্ক্ৰাইব কৰি দিয়ক, আনলাইক মাৰক। যদি ভাল লাগে লাইক কৰক। তেনেহ'লে বলক আজিৰ আমাৰ ভিডিঅ'টো তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ। আৰু বন্ধুসকল, এনেদৰে গৈ আছোঁ শ্বুটিঙলৈ বুলি। বেছি দূৰ নহয়, 5 মিনিটৰ বাট হ'ব। আৰু বন্ধুসকল, মই বৰ্তমান আহি পালোহি শ্বুটিঙৰ মেইন মানুহজনৰ ঘৰ। আৰু বন্ধুসকল, আহি পাইছিলোঁহে শ্বুটিং আৰম্ভ হ'লে। আৰু মেইন মানুহজন আছে সেইজন শ্বুটিঙৰ। আৰু এয়া আমাৰ দীপ্ত সৰোজ দত্ত, কেমেৰা পাৰ্চনত আছে। ই এক্টিঙো কৰে, ভাল এক্টিং কৰে আৰু কেমেৰাও ভাল কৰে। বন্ধুসকল, আমাৰ শ্বুটিং এনেদৰে চলি আছে। আৰু এতিয়া আমাৰ শ্বুটিং গুৱাহাটীত চলিছে। এইফালে আমাৰ কেমেৰামেন। আৰু বন্ধুসকল, আমাৰ শ্বুটিং বৰ্তমান মোবাইল কেমেৰাতে কৰা হয়। যদি আমাৰ দৰ্শকসকলে বা ৰাইজে আমাক আশীৰ্বাদ কৰে, তেনেহ'লে পিছৰ পৰ্যায়ত আমি কেমেৰাত হয়তো শ্বুটিং কৰিব পাৰিম। আৰু গতিকে ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে অতি শীঘ্ৰে যাওক। মোৰ ভিডিঅ'টো শেষ কৰি ডেছক্ৰিপশ্যনত গৈ লিংকটো চুই দিয়ক। কেনেকুৱা লাগিলে মাৰটো খাই। আৰু বন্ধুসকলে একদম পূৰা ইম্প্ৰভাইজ মানৰ পৰা সুন্দৰ শ্বুটিং চলি আছে। নমস্কাৰ দেই, কেনেকুৱা লাগিছে? ভাল লাগিছে। মাইক কেনেকুৱা লাগিলে? একদম আমাৰ কৌশিক দাদাই শ্বুটিঙৰ কাৰণে পেটি মাৰিছে দেই। ফোনি আছে নে তোমাৰ? এইফালে দি দিয়া, হেৰি পিনে। পিছে খবৰ খাতি ভাল আৰু ন কলীয়া? কেমেৰা একশ্যন। পিছে বন্ধুসকল, এতিয়া অকণমান বাহিৰৰ শ্বট ল'বলৈ গৈ আছোঁ। মানে এতিয়া আপোনালোকে দেখিলে ভিতৰৰ শ্বট কি হ'ল, এইবিলাকে আৰু এনেদৰে কৰি আছোঁ। এইফালে চাওক, এইফালে আহি আছে সকলো কেমেৰা চেমেৰা। এতিয়া বাহিৰৰ শ্বটকেইটা লওঁ, কি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, সিহঁতৰে আজাদী আৰু য'তে যায় ত'তে খানা, নহয় জানো? আৰু বন্ধুসকল, এতিয়া আমাৰ বাহিৰৰ শ্বুটিং হৈছে। সৰুটো কেমেৰামেন আৰু এয়া আমাৰ এক্টৰ। বা চাওক, এটা কি সুন্দৰ লোকেশ্যন, একদম মজা লাগিছে। এইফালে একদম ফি বতাহ। আৰু বন্ধুসকল, এইটো হৈছে হাঁহৰ গেং। বাহ বন্ধুসকল, কাৰ মনত পৰিছে বাৰু? যিসকলে আৰ্ট আঁকি ভাল পায় সেইসকলে নিশ্চয় মনত আছে, আগতে আহঁত পাত যে আঁকিবলৈ দিয়ে। বন্ধুসকল, আজিৰ বৰ্তমান শ্বুটিং শেষ হ'ল। আকৌ কাইলৈ আছে নে কি কোৱা দিব? আকৌ কাইলৈ আছে। এতিয়া বৰ্তমান শ্বুটিং শেষ হ'লে একেদিনাই কোৱাটো মানে অকণমান দিগদাৰ হয়। আৰু বন্ধুসকল, বৰ্তমান শ্বুটিং শেষ হ'ল। গতিকে অকণমান বোলো সৌন্দৰ্যময় পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ অকণমান উপভোগ কৰি আহোঁ নে কি কয় বন্ধুসকল? লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। চাওকচোন বন্ধুসকল, কি সৌন্দৰ্যময় পৰিৱেশ। ইয়াকে কয় ভিলেজ লাইফ ইজ আল্টিমেট লাইফ। সৌন্দৰ্যময় পৰিৱেশ। সেইটো চাওক, কি হৈছে, পানীতে নমাই দিছে চাইকেলটো। এইবিলাক কয় গাঁৱলীয়া ল'ৰা জোচ। আৰু ৰাস্তা নাই, এইফালে গ'লে পানীত সোমাই যাম।